নমস্কাৰ বন্ধুসকল, মই কবিতাই আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি একদম ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, মানে এতিয়া প্ৰায় 6:30 বাজিছে আৰু মই ভাবিলোঁ আজি শুই উঠি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, যিহেতু বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা এইবাৰ একদম তেনেকৈ অনুষ্ঠিত ক'তো কৰা হোৱা নাই, খুব অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে, যিহেতু কৰোনা মহামাৰীয়ে বৰ্তমান অসমত ইমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেইবাবে আৰু আমিও ঘৰতে বিশ্বকৰ্মা দেৱতালৈ বুলি আমাক পূজা আগবঢ়াইছোঁ আৰু তাকেই মই ভাবিলোঁ আজিৰ দিনটোত কেনেকৈ মই পাৰ কৰোঁ আৰু বিশ্বকৰ্মা দেৱতাৰ পূজা ভাগনো কেনেকৈ কৰোঁ তাকে আপোনালোকক দেখাম। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পূজাৰ কাৰণে সকলোবোৰ বস্তু এনেদৰে ৰেডি কৰা হৈ গৈছে। এয়া পূজাৰ কাৰণে এইবোৰ বস্তু ৰেডি কৰা হৈ গৈছে। এয়া গাড়ীখনো ধোৱা হৈ গৈছে অলৰেডি। গাড়ী ধুই মেলি ৰেডি হৈ গ'ল। যিহেতু চব ৰেডি হৈ গ'ল, এতিয়া ভাবিছোঁ ময়ো ৰেডি হৈ আহোঁ। ৰেডি হৈ অহাৰ পিছত আপোনালোকক লগ পাই আছোঁ। বন্ধুসকল, মই এতিয়া একদম ফ্ৰেছ হৈ কাপোৰ কানি পিন্ধি পূৰা পূজাৰ বাবে ৰেডি হৈ আহিলোঁ আৰু এতিয়া যাওঁ ব'লক। পূজা কৰা ঠাইত কি হৈ আছে, আয়োজন কেনেকুৱা চলি আছে চাওঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চাব। দেউতাহঁত এতিয়া পূজাৰ কামত লাগিয়ে আছে, মায়ে দেউতাই পূজাৰ কাম কৰি আছে আৰু মই যাওঁ মা দেউতাহঁতক অলপ সহায় কৰি দিওঁ। তেন্তে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে, আমি কি কৰোঁ, কেনেকৈ পূজা কৰোঁ। Anda kali kita istikat. Saya ada tulis apa? Saya dokter pakai bisa saya tulis tidak benar. Nanti langsung kita akan lagi. Nah, kamu bisa bunyi gue aja lah. Bagi kali ini nama. Enggak, ngambil saya sih. Mau ini ada kamu dulu dulu.
ওলালে চাইকেলখন আগলৈ দেখোন দেখোন এইখন খুলিব পৰা নাই দিছে নাই এতিয়া আমাৰ প্ৰায় ঘৰুৱা পূজাখিনি সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া আমি পোৱালি ওচৰৰে পোৱালি কেইটামান মাতিছোঁ আৰু সিহঁতি অহাৰ লগে লগে তাৰপিছত আমি প্ৰসাদ শৰাই ভাঙিম তেন্তে চাই থাকক মোৰ ভিডিঅ'টো আগলৈ কি কৰোঁ Ada sih nakinta lihat juga. Hei, ini yang nakinta lihat. Apa boleh bro? Gila tuh. Boleh. Bola. এতিয়া আমাৰ বিশ্বকৰ্মা পূজা হৈ গৈছে আৰু এতিয়া আমি অলপ ওলাই মেলি ফুৰি আহোঁগৈ অকণমান
শিৱসাগৰ টাউনত ক'ত কেনেকৈ সৰু সুৰাকৈ বিশ্বকৰ্মা পূজা পাতিছে অলপ নিজেও চাম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম। অলপ টাউনৰ ফাললৈ ওলাই গৈছিলোঁ, কিন্তু এতিয়া ঘূৰি আহি ঘৰৰ পালোহি। আপোনালোকক কৈছিলোঁ যিহেতু অলপ টাউনৰ ফাললৈ ওলাই যাওঁ আৰু ক'ত কেনেকৈ সৰু সুৰাকৈ পূজা যদি বিশ্বকৰ্মা পূজা পাতিছে নিজেও চাম আৰু আপোনালোককো দেখাব চেষ্টা কৰিম। কিন্তু তেনেকুৱা ধৰণৰ এইবাৰ ক'তো আয়োজন কৰাই হোৱা নাই, সেইটো কাৰণে আমিও ক'তো নৰখিলোঁ আৰু তেনেকৈ অলপমান গ'লোঁ আৰু ফুৰিলোঁ, গুচি আহিলোঁ। যিটো ক'তো ৰোৱা নহ'ল, সেইটো কাৰণে ক'তো ভিডিঅ' বা তেনেকৈ কেমেৰা কৰাই নহ'ল। আৰু তেনেহ'লে আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ।